Good evening, everyone. Welcome to my channel Sheikh Mosaddeq Informational. So, তোমালোকে thumbnail চাই হয়তো গমে পাইছা মই কি কবলৈ গৈছো আসলতে এটা নিউজ আহি আছে যে আৰু এটা কথা পুরা ভাইরাল হৈ আছে যে 10th এপ্রিলত মেট্ৰিকৰ ৰিজাল্ট দিব অৰ্থাৎ এসএসএলসি ৰিজাল্টটো 10th এপ্রিলত দিব অহাকালি এটো কথা আসলতে হসা নাই নহয় মই বহুত ৰিসাৰ্চ কৰিলো হি কাৰণে মই এনেকো অফিচিয়ালি কোনোবা ধৰণৰ মই তেনেকুৱা অফিচিয়ালি নোটিফিকেশন পোৱা নাছিলো যাৰ কাৰণে মই কনফার্ম হোৱা নাছিলো আৰু এই কাৰণে মই ভিডিও বনোৱা নাই আৰু মেইন কথা হল ইন্ডিয়া ফার্স্ট জব এলার্ট এইটো এনে ওয়েবসাইট যেটো ওয়েবসাইটত একচুয়ালি এইখিনি যিখিনি নোটিফিকেশন আহে সেইখিনি নোটিফিকেশন একচুয়ালি পিওর নোটিফিকেশন হয় আৰু এইখিনি একেবাৰে হসা হয় যাৰ কাৰণে মই এতিয়া মই অলপ আগত মই ইন্ডিয়া ফার্স্ট জব এলার্টত মই গৈছিলো আৰু তাতে গৈ চালু যে হসাকৈ অহাকালি মেট্ৰিকৰ ৰিজাল্ট দিবলৈ গৈ আছে তাত লিখা আছে 10th এপ্রিল is the date to be announced the metric result অর্থাৎ এসএসএলসি সো মই এইটোৰ পৰা কনফার্ম হলো যে হসা অহাকালি ৰিজাল্টটো দি দিব আৰু তোমালোকে এইটোৰ কাৰণে কনফিউজন আৰু হৈ থাকিব নালাগে যে অহাকালি দিব নে নাই এটো খাটাংকালি দিব তোমালোকৰ ৰিজাল্ট আৰু তোমালোকে ৰিজাল্টটো চাব পাৰিবা আৰু ৰিজাল্টটো কেনেদৰে চাবা এইটোৰ কাৰণে বহুতো লিংক আছে এইটোৰ কাৰণে বহুতো লিংক আছে এটা দুটা নহয় কেতিয়াবা লিংক থাকে আৰু তোমালোকে সেইখিনি লিংকত গৈ তোমালোকে ৰিজাল্ট চাব পাৰিবা আৰু যদি তোমালোকে যদি ভাবা যে মই নহয় মই এপত গৈ ৰিজাল্ট চাম তাৰ কাৰণে এপো আছে যে মই এপত গৈ ৰিজাল্ট চাব পাৰিম আৰু যদি বেলেগ ওয়েবসাইটত গৈ তোমালোকে ৰিজাল্ট চাব খোজা যেনেকুৱা ইন্ডিয়া ফার্স্ট জব এলার্টত যেটো নোটিফিকেশন আহিছে তাতেও অপশন দিয়া আছে জাস্ট রোল নাম্বারটো আৰু রোল নাম্বারটো বহাই দিলে তোমাৰ ৰিজাল্টটো আহি যাব সো ৰিজাল্ট চোৱাৰ কাৰণে এভেইলেবল হয় বহুত ওয়েবসাইট আৰু লিংক সো তোমালোকে ৰিজাল্টটো ভালদৰে চাবা আৰু আশা কৰো সকলোৰে ৰিজাল্ট ভালে হ'ব সকলোৱে পাস কৰিব ভালে ভালে যিখিনি আশা কৰিছা সেইখিনি যাতে ফলাফল তোমালোকে পাই যোৱা মই এইখিনি আশা ৰাখিলো আৰু এইখিনি কৈ মই ভিডিওটো সমাপ্ত কৰিলো বাই